ভিউজ চাওক না, ভিউজ কি চালিয়া এণ্ড পানী কালাৰ বহুত ওপৰত আছে। গাইছ আল্টিমেট এণ্ড মানুহ বহুত আছে অলৰেডি। পাতি সোমাই গ'লো। অ'কে, তো আমি এতিয়া ল'ব লাগিব ৰাইট। এইপিনে হ'ব গেৰুকামুখ। অ'কে, এইপিনৰ পৰা সোমাই দিওঁ। এইপিনৰ পৰা আৰু আছে আমাৰ ইয়াত দেখুওৱা হৈছে 6.9 কিলোমিটাৰ দেখাইছে গেৰুকামুখৰ পৰা। এইপিনে আৰু মোৰ যাবলৈ আছে বৰ্তমান 10 মিনিট, আৰু 10 মিনিট লাগিব যাব লাগে 6.4 কিলোমিটাৰ। অ'কে, ভইচটোতো পূৰা বেয়াই আহিছে, কিয় হৈছে ধৰিব পৰা নাই। ভাল হ'লে ভাল লাগিছিলে আৰু মনটো ভাল লাগিলে হয়, নতুন মাইক যিহেতু। চাওঁ বেলেগ এটা ল'বলৈ কচিছ কৰিব লাগিব। অ'কে, বহুত দেৰি পিছত ইমান দূৰ অহাৰ পিছত এতিয়া বৰ্তমান ৰেল ক্ৰচিং এটা পাইছোঁ। মানে ইমান দূৰ আহিলোঁ যদিও পেৰেলেলকৈ আহি আছোঁ, মানে সমান্তৰালকৈ আহি আছোঁ। এতিয়া ক্ৰচিং মাৰিছোঁ। অ'কে, মাছ ধৰিছে বে, পূৰা মাছ পাইছে। মাছ ধৰিছে বে, হয় পূৰা মাছ পাইছে বে, পূৰা মাছ পাইছে। যে মাছ খাব লাগে। তো বাইক চাইক নমাই লৈছে একেবাৰে। গতিকে আৰু আগত কি পাওঁ দেখাই আছোঁ। মেইন ডেষ্টিনেশ্যনটোতো পোৱাহিয়ে নাই আৰু আছেই। অ'কে, গাইজ তো মেপত যোনটো গোগামুখলৈকে হেৰি দেখুৱাইছিলে, কিলোমিটাৰ দেখুৱাইছিলে, সেইটো অলৰেডি এণ্ডিং হৈ গ'ল। জেগা চোৱা নাই, আল্টিমেট চেক্সি জেগা ৰে, মজা। অ'কে গাইজ, এতিয়া আমি আগলৈ গৈ আছোঁ। এতিয়া আমাৰ ডেষ্টিনেশ্যনটো পোৱাহি নাই, আৰু যাব লাগিব হয়তো কিমান কিলোমিটাৰ যাব লাগে নেজানো। অ'কে, তো অলৰেডি 60, আমি মেপত দেখুৱাইছিলে আমাক 80 কিলোমিটাৰ। অ'কে, তো 80 কিলোমিটাৰ পাৰ হৈ আহিলোঁ আমি। এতিয়া আমি যাব লাগিব, গৈ আছোঁ আৰু আগলৈ কিমান দূৰ যাব পাৰোঁ গৈ থাকোঁ, চাওঁ। মেইন জেগাডোখৰ আমি যোনডোখৰ জেগালৈ আহিছিলোঁ সেইডোখৰ এতিয়াও পোৱা নাই। আগত বুলি ক'লে মানুহজনক সুধিলোঁ, ইয়াৰ লোকেল। গৈ থাকোঁ। হেল্ল' গাইজ, তো এতিয়া লোকেশ্যনটো অলৰেডি আমি পাইছোঁহি, জেগাবোৰ ধুনীয়া ধুনীয়া হৈ আহি আছে। এইটো চাইড ঠিক আছে, গৈ আছোঁ লাহে লাহে। অকণমান মানে আমি কনফিউজ হৈ গৈছোঁ, অহা নাইতো আজিলৈকে। মানে তালৈকে গেৰুকামুখ NHPC মাৰোঁতেতো তালৈকে লোকেশ্যন দেখালে, তাৰপৰা শেষ হৈ গ'ল। এতিয়া এইখিনিৰ কাৰণে অকণমান অসুবিধা হৈছে। একো নাই, জেগা অলৰেডি আমি আহিছোঁ যেতিয়া চাই যামেই। অ'কে, গাইজ অলৰেডি পাহাৰত আমি পাই গ'লোহি। অ'কে, জানো এই জেগাডোখৰ মজা লাগিছে, হ'ব লাগে। অ'কে, মানুহ আছে অলপ। অ'কে, অকণমান দেৰি ৰখোঁ ইয়াতে। এই গাত আছে ভাই, সোমাই যাব লাগিব। যাব পাৰিম নে সুধিব নাপালোঁ নহয়। অ'কে, যাওঁগৈ। বাকী গাড়ী গৈছে। অ'কে, এণ্ট্ৰি গেট লিখা আছে। অ'কে গাইজ, অলৰেডিতো পাহাৰত এণ্ট্ৰি হ'লোঁ। এতিয়া NHPC তাতো এণ্ট্ৰি মাৰিলোঁ।
এণ্ড বাকী মানুহ আহিছে চাগে আজি মানে চাবলৈ আমাৰ লগতে আৰু বেলেগ মেম্বাৰ আহিছে আৰু তাত বাহিৰত গেট আছিলে সুধিবলৈ সময় নহয় মানে ঘিপকৈ পাৰ হৈ গ'লোঁ ভিতৰত সোমাই আছে জানো কিবা প্ৰব্লেম হ'লে হ'ব আৰু দেই কেছ নাই এণ্ড স্কৰ্পিঅ'খনে গোটেইটো ধূলি খুৱাই আহিছে হিমানী পাউডাৰ যদি কোনোবাই হিমানী পাউডাৰ লগোৱা নাই তেতিয়াহ'লে আহি যাবা বাকী তেনেকুৱা বাকী গাড়ী ডাঙৰ গাড়ীৰ পিছত সোমাই ল'লে হৈ গ'ল কেন্দ্ৰীয় বিদ্যালয় ANC গুৰু কেছ নে কিবা এটা আছিলে কেনেকুৱা লাগছি পুৰা মজা লাগছি হয় হয় দিছ ইজ দ্য লোকেশ্যন পাই গ'লোহি এণ্ড এইপিনৰ পৰা তললৈ নামিব পাৰে নেকি চাওঁ তললৈ নমা জেগা আছে নেকি হয় অ'কে গাইজ এই তলৰ পিনৰ পৰা এবাৰ চালোঁ এতিয়া যাওঁ আকৌ ওপৰৰ পিনৰ পৰা ভিউ চোৱা নাই পাহাৰখনৰ পৰা আল্টি মানে লুকটো মজা লাগি আছে একদম পাহাৰখনৰ ওচৰত আছোঁ মজা লাগিছে মজা মজা এণ্ড ঢেৰ মানুহ আহিছে ইয়াত পিকনিক খাই আছে চলো ডেমটো ওপৰত যাম অ'কে এক পাক মাৰি দিলোঁ আমি এণ্ড আৰু এটা লোকেশ্যন আছে চাই লওঁগৈ তাৰ অলপ দেৰি ৰখিম এণ্ড পাহাৰত ফাৰ্ষ্ট টাইম ৰাইড ভাল লাগিছে এণ্ড পাহাৰ ৰাস্তা জানাই আৰু কৰ্ণাৰিংটো বেছি এণ্ড ৰোডটো পূৰা মুখতে পৰিছে এইটো চাইডৰ পৰা ভালকৈ নাহিব নেকি ভিউজটো ফুটেজটো এণ্ড কনষ্ট্ৰাকশ্যন এৰিয়া ৱাটছ ফৰ
হেল্ল' গাইজ, ইয়াতে সৰুকৈ নিজৰ এটা আছে, ইয়ালৈ আহিলোঁ। এণ্ড বেক চাইডে আছে দলং, সৰুটো এটা ওপৰত আছে, আমি ইয়াত আছোঁ। এইটো হৈ গ'ল নিজৰা। অ'কে, চালিয়া চালিয়া। অ'কে গাইজ, অলপ দিনৰ পানী গৈ আছে এণ্ড ইয়াতে বহি আছোঁ আৰামত। এণ্ড তাত গৈ ওলাই গৈ কিবা কিবি খাম। এইটো এটা সেইপিনৰ পৰা ফটোশ্বুট কৰি আছে, আমি ইয়াতে বহি আছোঁ। এণ্ড জেগাডোখৰ শান্তি, মানে ওপৰলৈ কথা হয় ওপৰলৈ চোৱা মজা শান্তি। অ'কে, আৰু মই মানে এনেই বহি আছোঁ আৰু এইপিনে গৈ আছে পানী। অ'কে, A few moments later. কি খাইছা বে? একো নাই খোৱা। অ'কে গাইজ, খানা খোৱা হৈ গ'ল ফাইনেলি, চব খাই ল'লোঁ। খালি টেষ্টটো অকণমান কম পালোঁ। মছলা খোৱা মানে মছলা নাই, একদম মানে নৰ্মেল। প্ৰাইচটো ঠিকে আছিলে, দৰখনে আছিলে, ফেমিলি ৰেষ্টুৰেণ্ট। ফাৰ্ষ্টটো কিনাৰতে লাগি আছে। গাইজ, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানখিনি আছিলে, বাই বাই।